আশা কৰোঁ সকলোৰে ভালেই আছে। আজি আমি আকৌ এটি নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। আজি আমি যোনটো ৰেচিপি বনাম সেইটো কঁঠালৰ ৰেচিপি বনাম। সেইটো আমি কঁঠালৰ ৰেচিপি বনাব লৈছোঁ। এয়া চাওক গাইজ, এইখিনি হয় কঁঠাল, পকা কঁঠাল। আমি গুটিটো উলিয়াই পিনে কঁঠালখিনি এক্সট্ৰাকৈ বাতি এটাত উলিয়াই লৈছোঁ, গুটিখিনি উলিয়াই থৈছোঁ এক্সট্ৰাকৈ। আৰু এইখিনি হৈছে পিঠাগুড়ি হয়। পিঠাগুড়ি এবাতি লৈছোঁ আৰু অলপ পানী লৈছোঁ, তাৰপিছত অকণমান নিমখ লৈছোঁ আৰু অকণমান আটা লৈছোঁ। এতিয়া মই কি কৰিম ভিডিঅ'টোত আপোনালোকক দেখাই যাম। এতিয়া আমি এই কঁঠালখিনি ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি লওঁ। এতিয়া চাওক গাইজ, মই এটা খালী বাতি লৈছোঁ। বাতিটোত এতিয়া মই পিঠাগুড়িখিনি দি দিম। পিঠাগুড়িখিনি এড কৰি দিম। তাৰপিছত এতিয়া আমি ইয়াত আটাখিনি দি দিম। তাৰপিছত আপুনি ইয়াত অকণমান নিমখ দিব, সোৱাদ অনুসৰি অকণমান আপোনাৰ যিমান ভাল লাগে আৰু অকণমান নিমখ দি দিব। তাৰপিছত আপুনি ইয়াত অকণমান পানী এড কৰিব। তাৰপিছত আপুনি কঁঠালৰ মিশ্ৰণখিনি উলিয়াই পিনে ইয়াত দি দিব। এয়া চাওক গাইজ, মই কঁঠালখিনি পিছা উলিয়াই ল'লোঁ। এতিয়া আমি এইখিনি ধুনীয়াকৈ অকণমান পানী দি ধুনীয়াকৈ আমি এইখিনি মিক্স কৰিম। মিশ্ৰণখিনি ধুনীয়াকৈ বনাই ল'ম। আপুনি অকণমান পানী দি মিশ্ৰণখিনি বনাব ধুনীয়াকৈ। এইখিনি চাওক, আপোনালোকে এনেদৰে ঠিক ধুনীয়াকৈ অলপ দেৰি ধুনীয়াকৈ মিশ্ৰণখিনি বনাই ল'ব। অকণমান পানী দি আপুনি ধুনীয়াকৈ মিশ্ৰণখিনি বনোৱাৰ পাছত এইখিনি চাওক গাইজ, আমাৰ মিশ্ৰণখিনি ৰেডি হৈ গ'ল। আমি এতিয়া গেছৰ ওচৰত যাম, এখন টাৱা গৰম কৰিম। ৰ'ব গাইজ, মই এটা কথা ক'বলৈ আপোনালোকক পাহৰি গৈছিলোঁ। আপোনালোকে ইয়াত অকণমান চেনি দি ল'ব পাৰে, নহ'লে বা আপোনালোকে ইয়াত অলপ গুড় দি ল'ব পাৰে। এতিয়া আমি গুড়খিনি এড কৰি দিছোঁ ইয়াত ধুনীয়াকৈ। এড কৰাৰ পিছত গুড়খিনি পিঠাখিনিৰ লগত মিলোৱাৰ পিছত আপুনি অকণ পানী দিব। তেতিয়া আপোনাৰ মিশ্ৰণটো বেছি পাতলা হ'ব নিদিব, অকণমান জোখত থাকিব দিব। তাৰপিছত আমি এতিয়া টাৱাখনৰ ওচৰত গৈ দেখাই আছোঁ কি কৰিব লাগে। এয়া চাওক গাইজ, আমাৰ টাৱাখন অকণমান আমি গৰম হ'বলৈ দিছোঁ। টাৱাখন অলপ গৰম হ'লেই আৰু অকণমান গৰম হ'ব লাগিব। যেতিয়া টাৱাখন গৰম হৈ যাব, তাৰপিছত আমি এই টাৱাখনত পিঠাটো ধুনীয়াকৈ মেলি দিম। এখন চাওক গাইজ, আমাৰ টাৱাখন গৰম হৈ গ'ল। এতিয়া আমি ইয়াত অকণমান ৰিফাইন তেল অকণমান দি দিলোঁ। এতিয়া আমি পিঠাটো ইয়াত দি দিম। পিঠাটো আপুনি ঠিক এনেদৰে ঢালিব। আপুনি কেনেকুৱা ষ্টাইলৰ পিঠা খায় সেইটো আপুনি নিজে শ্বেপটো দি দিব। এতিয়া মই ইয়াত পিঠাটো এনেকৈ দি দিছোঁ। এতিয়া আমি ঢাকনখন মাৰি ইয়াত থৈ দিম। এয়া চাওক, আমি এনেকৈ ঢাকন এখন মাৰি থৈছোঁ আৰু গেছটো একেবাৰে কম ফ্লেমত ৰাখিছোঁ। তাৰপিছত আমাৰ পিঠা ৰেডি হৈ যাব। এয়া গাইজ, পিঠাটো অকণমান আমি লৰাই দিম। এনেকৈ লৰাই থৈ দিম। লৰাই পিনে আকৌ অকণমান দেৰি ঢাকনখন মাৰি দিম। এয়া চাওক গাইজ, এইটো আমাৰ এটা পিঠা ৰেডি হৈ গ'ল। ঠিক এনেদৰে আমি গোটেই পিঠাখিনি ধুনীয়াকৈ বনাম। এনেদৰে আমি অকণমান তেল দি ল'ম। তাৰপিছত আকৌ নেক্সট পিঠাটো এনেকৈ ধুনীয়াকৈ মেলি দিম। গাইজ, আমাৰ কঁঠালৰ পিঠা ৰেডি হৈ গ'ল। যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষত থকা সৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে আজিলৈ ধন্যবাদ। আৰু আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এই ভিডিঅ'টো আপোনালোকৰ চাই কেনে লাগিলে।